নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ ষ্টাডি স্মাৰ্ট ইউটিউব চেনেলটোলৈকে আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব শেষলৈকে চাব ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা আছে CSATৰ কাৰণে APSC এক্সাম আহি পালে অ'কে চ' ইয়াত টপিক ৱাইজ যোৱা নাই আৰু যিমান পাৰি শ্বৰ্টকৈ কম টাইমত বুজাবলৈ চেষ্টা কৰিছোঁ আৰু অলৰেডি মই এনচাৰবিলাক লিখি থৈ দিছোঁ যাতে টাইমখিনি বাচি যায় চ' ইয়াত লিখি থাকিলে টাইম কনজিউমিং হৈ যায় চ' ইয়াত কুৱেশ্যন দিছে হৰি ৰিমেম্বাৰ্ছ হিজ ফাদাৰ্ছ বাৰ্থডে ইজ বিটুইন 13 আৰু 16ৰ মাজত তো হৰিয়ে ৰিমেম্বাৰ মনত আছে যে ফাদাৰৰ বাৰ্থডেটো কি 13 তাৰিখ আৰু 16 তাৰিখৰ ভিতৰত 16 জুনৰ ভিতৰত চিষ্টাৰে ৰিমেম্বাৰ হিজ চিষ্টাৰ ৰিমেম্বাৰ্ছ দেট ইয়াৰ ফাদাৰ্ছ বাৰ্থডে ইজ বিটুইন 14 এণ্ড 18 জুন 14 আৰু 18 জুনৰ ভিতৰত চিষ্টাৰে ভনীয়েকে মনত ৰাখিছে অ'কে চ' একচুৱেলি ফাদাৰ্ছ বাৰ্থডে কোনদিনা হয় যিটোত দুয়োটাই এগ্ৰি কৰিব ইয়াতে ৰেঞ্জ দিয়া নাই 4টা ডেট দিয়া আছে তো আমি এইটো ইজি কুৱেশ্যন বাট কুৱেশ্যনো দেখিলে অলপমান হয়তো এক্সাম পটককৈ কনফিউজ লাগি যাব পাৰে যিটো যদি আগতীয়াকৈ কৰা নাযায় চ' এনেকুৱা কুৱেশ্যন আহিব পাৰে চ' ইয়াতে হৰি দিয়া আছে 13 আৰু 16 চ' হ'ব কি পাৰে 13 আৰু 16ৰ ভিতৰত মানে কি 14 আৰু 15 হ'ব পাৰে চিষ্টাৰে কোৱা মতে 14 আৰু 18ৰ ভিতৰত বিটুইন অ'কে চ' 15, 16, 17 হ'ব পাৰে চ' দুইটাৰে আমি বাউণ্ডাৰী দুটা কনচিডাৰ নকৰোঁ সেইখিনি কনচিডাৰ কৰিলে কনফিউজ লাগি যাব চ' মাজৰখিনি কনচিডাৰ কৰিব দিছে বিটুইন বুলি কোৱা আছে চ' 14, 15 ইয়াতে 14 নাই চ' 15 ইজ দ্য কমন নাম্বাৰ বিটুইন দেম চ' 15 জুন ইজ দ্য কাৰেক্ট এনচাৰ অ'কে চ' এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট কেলেণ্ডাৰৰ যে আমাৰ কেলেণ্ডাৰৰ যিটো অড ডেইজ আমি ধৰোঁ চ' 100 ইয়াৰ্ছত 5 হয় 200ত 3 হয় 300ত 1 হয় 400ত 0 হয় অ'কে চ' এইটো কি বুজাইছে যদি আমি 1600 চন হয় এটা 1600 চনত কি হ'ব 400 পূৰণ 4 গুণ 16 চ' এইটো অড ডেইজ 0 হ'ব অ'কে চ' এইটো আমি কুৱেশ্যন কৰিলে বুজি পাম কিয় দিয়া আছে এইটো চ' তেনেদৰে ডে'বিলাকৰ ছানডে'টো 0 অ'কে তেনেকৈ আমাৰ মানডে ছেটাৰডে'লৈকে ছেটাৰডে 6 অ'কে চ' এইটো কুৱেশ্যন কৰিলে বুজি পাম কেনেকৈ কৰিছে হুইচ ডে ইজ 22 মাৰ্চ 2005 চ' ইয়াত ডাইৰেক্টলি সুধিছে আগৰ কুৱেশ্যনবিলাক কি আছিলে যে 2019ৰ যদি 1 জানুৱাৰী মানডে হয় 2020ৰ 1 জানুৱাৰী কি ডে হ'ব অ'কে কিন্তু ইয়াতে কোনো ধৰণৰ আগৰ বা পিছৰ চন দিয়া নাই এইটো কেনেকৈ কৰিম আমি চ' ইয়াতে আগত যিখন লিষ্টখন আমি ডিছকাছ কৰিলোঁ তাত দেখাই আছিলে যে 2000 ইয়াৰ্ছ হ'লে 0 হ'ব অ'কে 400, 800 বা 1200, 1600, 2000 এইবিলাক ইয়াৰ্ছ অলৱেজ 0 হয় যিটো আমাৰ অড নাম্বাৰ কাউণ্ট কৰোঁ 2001 to 1 হয় 2002 1 হয় 2003 1 হয় 2004 লিপ ইয়াৰ যিহেতু 2 হয় অ'কে চ' এইখিনি প্লাছ কৰিলে 1 1 1 2 5 হৈ গ'ল চ' আমাৰ 2004লৈকে 5 হ'ল অড নাম্বাৰ এতিয়া 22 মাৰ্চলৈকে আমাৰ কি হ'ব জানুৱাৰীৰ 31 ডেইজ ফেব্ৰুৱাৰী যিহেতু 2005 লিপ ইয়াৰ নহয় 28 ডেইজ অ'কে চ' 31st 28 আগৰখিনি অড প্লাছ 22 মাৰ্চ চ' 22লৈকে প্লাছ কৰিছোঁ প্লাছ কৰিলে আমি কি পাম 86 পাম চ' 86ক 7ৰে ডিভাইড কৰিলে আমাৰ কি হয় 2 ৰিমাইণ্ডাৰ থাকি যায় অ'কে 8 2 10 হয় 11 16 6 হাতে গ'ল 1 3 5 8 অ'কে 86 ঠিক আছে চ' 86 ডিভাইড বাই 7 কৰিলে 7 10 70 অ'কে চ' এইটো 84 হ'ব এইটো অ'কে 2 ৰিমাইণ্ডাৰ থাকিব চ' 2 ৰিমাইণ্ডাৰ যিটো থাকিলে চ' 2 হ'লে আমাৰ কি হয় টিউজডে হয় অ'কে চ' এনেকৈ কৰিব পাৰি এইবিলাক কুৱেশ্যন ইজি হয় ইণ্টাৰেষ্টিং হয় চ' যিকোনো ডেট যদি ইয়াতে যদি 2008 দিয়া থাকে আমি তেনেকৈ উলিয়াব পাৰিম 2005 দিয়ক 6 দিয়ক চ' আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব যে আমি আল্টিমেটলি এইটো মনত ৰাখিলে হ'ল 2000 যিয়ে নিদিয়ক আমি 2001ৰ পৰা কাউণ্ট কৰিম অ'কে 2001টো 1 হ'ল 2002 লিপ ইয়াৰ হ'লে 2 ধৰিম নৰ্মেল অৰ্ডিনেৰী ইয়াৰ হ'লে আমি 1 ধৰিম অ'কে চ' এইটো আগৰ ভিডিঅ'টো দেখাইছিলোঁ মই যে এটা PDF বনাইছোঁ য'ত কমন কুৱেশ্যনছবিলাক যিবিলাক এক্সামত আহি গৈছে বা আহিব পাৰে তেনেকুৱা ধৰণৰ মেথছ ৰিজনিঙৰ এটা PDF বনাইছোঁ যিটো জাষ্ট 25 ৰুপিছতে মই প্ৰভাইড কৰিম মোক হোৱাটছএপ নম্বৰক এবাৰ মেছেজ কৰিলে হ'ল যে এইটো বিষয়ে মেনশ্যন কৰি আৰু এইটো এক্সামৰ আগত স্পেচিয়েলি ৰিভিজন কৰিবলৈ বনোৱা হৈছে কেইটামান কুৱেশ্যনত শ্বৰ্টকাট ধুনীয়াকৈ দিয়া আছে আৰু প্ৰত্যেকটো টপিক কভাৰ কৰা আছে তাত কিন্তু তাত চেপ্টাৰ ৱাইজ কনচেপচুৱেলি বুজাই থোৱা নাই বিকজ টাইম যিহেতু নাই চ' অলৰেডি যিসকলে
চিৰিয়াছকৈ দিম ভাবিছে চ' এইটো ট্ৰাই কৰি চাব পাৰে আৰু বিভিন্ন পেপাৰৰ পৰা ৰিচাৰ্চ কৰি বনোৱা হৈছে এইটো অ'কে ডাইৰেক্ট কোনো কিতাপৰ পৰা উঠাই দিয়া নাই চ' সেইটো ট্ৰাই কৰি চাব পাৰে এক্সামৰ লগত নিশ্চয় হেল্প হ'ব হোৱাট ইজ দ্য ডে অন 12 জানুৱাৰী 2000 অ'কে এইটো এটা কুৱেশ্যন দিছে যিটো আমি এতিয়া কৰিবলৈ কি কৰিব লাগিব এটা ইয়াৰটো দিলে আমাৰ 2000 আগৰটোত আমাৰ কি দিছিলে ইয়াৰটো 2005 দিছিলে এতিয়া 2001 দিলেও আমাৰ একেবাৰে ইজি আছিলে 2001 দিলে আমাৰ কি হ'ল হয় 2000ৰ এইটো মই ইয়াত অলৰেডি দিছোঁৱে বাৰু যে অলৱেজ ৰিমেম্বাৰ যে 31st ডিচেম্বৰ অফ 2000 ইজ ছানডে অ'কে এইটো মনত ৰাখিব অলৱেজ ৰিমেম্বাৰ মই লিখি থৈ দিছোঁ ইয়াত চ' এইটো 31 ডিচেম্বৰ 2000 চনৰ ছানডে হয় অ'কে সেইটোৰ ওপৰত বেছ কৰি আমি বাকীখিনি কৰিম চ' এইটো কিয় ছানডে হয় বিকজ 2000 ইয়াৰত এইটো আমাৰ এইটো কৈছোঁৱেই যে অড নাম্বাৰটো আমি 0 বুলি কি আছিলে 2000 0 বুলি আমি ধৰিছোঁৱেই অ'কে বাকী ইয়াৰবিলাকত আমাৰ কিন্তু 0 নাথাকে জেনেৰেলি নৰ্মেল ইয়াৰত আমাৰ কি থাকে 1 থাকে বা লিপ ইয়াৰ হ'লে আমাৰ 2 থাকে অড নাম্বাৰ কিন্তু 2000টো আমি 0 বুলি ধৰোঁ অ'কে আগৰ কুৱেশ্যনতো আমি কৰাইছোঁ তেনেকৈ চ' 31st ডিচেম্বৰ 2000 ছানডে হয় ইফ লিপ ইয়াৰ 31st ডিচেম্বৰ ইজ দ্য নেক্সট ডে অফ ফাৰ্ষ্ট জানুৱাৰী অ'কে চ' এইটো আগত এটা কুৱেশ্যনত কোৱা আছিলে যদি লিপ ইয়াৰ নহয় তেতিয়াহ'লে 31st ডিচেম্বৰ আৰু 1 জানুৱাৰী ছেইম ডে হয় যদি লিপ ইয়াৰ হয় 1 জানুৱাৰীৰ নেক্সট দিনটোৱে আমাৰ 31st ডিচেম্বৰ হয় চ' যিহেতু ইয়াতে 31st ডিচেম্বৰ ছানডে হয় চ' সেইমতে আমাৰ কি হ'ব 1 জানুৱাৰী 2000 চনটোৰ 1 জানুৱাৰী কি হ'ব ছেটাৰডে হ'ব ডেফিনেটলি অ'কে চ' এতিয়া 12 জানুৱাৰী সুধিছে চ' 1 জানুৱাৰীলৈকে আমি গম পালোঁ এতিয়া 12 জানুৱাৰী এতিয়া ইয়াত এইটো কনফিউজন নালাগিব যে আমি ইয়াত যদি 7ৰে 12ক ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ 5 থাকি যায় তেতিয়া এনচাৰ ভুল হৈ যাব কাৰণ একচুৱেলি আমি কিয় টোটেল ডেজ কিমান হ'ব 1 তাৰিখৰ পৰা 12 তাৰিখলৈকে কিমান দিন হয় 12 দিন হয় বুলি ক'ব নহয় 12 দিন কাউণ্ট কৰিলে কিন্তু ইয়াত আমি 12 দিন পিছত সোধা নাই অ'কে 12 তাৰিখে সুধিছে দুইটা ডিফাৰেঞ্চ আছে যে আফটাৰ 12 ডেইজ সে আফটাৰ 12 ডেইজ এটা আছে আৰু এটা আছে এইটো আছে ডাইৰেক্ট অন 12 জানুৱাৰী সুধিছে এইটো অ'কে চ' এইটো কিমান দিন পিছত আমি নিজে হিচাপ কৰিব লাগিব 1 জানুৱাৰীৰ পিছত 12 তাৰিখ আহিবলৈ আমাৰ 11 দিন পিছত হয় অ'কে চ' আফটাৰ 11 ডেইজ 11/7 হ'ব ইকুৱেল টু 4 অ'কে ইকুৱেল টু 4 হ'ল ৰিমাইণ্ডাৰ চ' ছেটাৰডে আমি পাইছিলোঁ 1 জানুৱাৰীটো ছেটাৰডেৰ লগত +4 কৰিলে ছানডে মানডে টিউজডে ৱেডনেছডে এনচাৰ অ'কে চ' এনচাৰ ইজ ৱেডনেছডে অ'কে চ' চব বেলেগ টাইপৰ কুৱেশ্যন মই আনিছোঁ ইয়াতে একে টাইপৰ কৰোৱা নাই কেলেণ্ডাৰৰ চ' এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ অ'কে এইটো বিভিন্ন কুৱেশ্যন পেপাৰৰ কিতাপবিলাকত থাকে এইটো কুৱেশ্যন কৰাই দিছোঁ কিছুমানত আমাক 15 আগষ্টও সোধে অ'কে একেই হয় দুইটা কৰাৰ প্ৰচেছটো এইটো অলপ লেন্থি হয় এইটো কুৱেশ্যন জানি থ'লে কনচেপ্টখিনিও ক্লিয়াৰ হৈ থাকে বাৰু চ' 1950 চন কৰিবলৈ আমি প্ৰথম 1600 চনটো 0 হয় 300 ইয়াৰ্ছত আমাৰ 1 হয় অ'কে আগতে এখন লিষ্ট বনাই থোৱা আছিলে মোৰ ইয়াতে এইটো লিষ্টখন অ'কে চ' এই লিষ্টখন যে আমাৰ 100 ইয়াৰ্ছ হ'লে 5 ধৰোঁ আমি অ'কে 400 হ'লে 0 300 হ'লে 1 অ'কে 301 চ' ইয়াতে 1600 মানে কি 400 পূৰণ 4 1600 ঠিক আছে নেক্সট আমাৰ 1900 এইটো আমাৰ কি হ'ল 1900 চনলৈকে আমাৰ আমি পাই গ'লোঁ জাষ্ট 1900 চনলৈকে আমি 1600 + 300 আমি 1 অড ডেইজ পালোঁ অনলি অ'কে চ' বাকীখিনি আমি কেনেকৈ কৰিম এতিয়া 1901 চনৰ পৰা 1949লৈকে চ' 49 + 12কে ধৰিছোঁ কিমানটা অড ডেইজ হ'ব ইয়াৰ কিমানটা আছে টোটেল 1ৰ পৰা 49টা ইয়াৰ আছে অ'কে কিন্তু তাৰে মাজত আমাৰ অৰ্ডিনেৰী ইয়াৰবিলাকত আমি 1 ধৰিলোঁ কিন্তু লিপ ইয়াৰবিলাকত আমি এইটো 2 ধৰিব লাগিব তো লিপ ইয়াৰ যদি ছাপ'জ আমাৰ 1901ৰ পৰা অ'কে চ' 1901 নেক্সট আমাৰ লিপ ইয়াৰ 1904 1908 অ'কে 1912 চ' যিকেইটা আমাৰ লিপ ইয়াৰ আছে লিপ ইয়াৰ কেনেকৈ কৰোঁ আমি 4ৰে ডিভাইড কৰোঁ অ'কে ইয়াত আমাৰ ইজিলি আমি তেনেকৈ ইয়াৰকেইটা হিচাপ কৰি থাকিবলৈ দিগদাৰ লাগিব চ' এনেকুৱা কুৱেশ্যনত আমি কি কৰিম 49 /
4 কৰিলে আমি কি পাম 4 গুণ 4 4 দুগুণ 8 সো ৰিমাইন্ডাৰ থাকি যায় ৰিমাইন্ডাৰটো দৰকাৰ নাই ৰিমাইন্ডাৰ 1 থাকি যায় আমাৰ ঠিক আছে সো 12 আমি পালো 12টা আমাৰ টোটাল লিপ ইয়াৰ আছে ওকে 12টা টোটাল লিপ ইয়াৰ সো 12 মানে সেই লিপ ইয়াৰ কেইটা আমাৰ দুটাকে অড ডেজ হ'ব সো এইটো আমি 12 টো এক্সট্ৰাকে লৈছো ইয়াতে ওকে সো 12 + 49 কৰিলো আৰু 1 জানুৱাৰীৰ পৰা এতিয়া 1 জানুৱাৰীৰ পৰা আমাৰ আমি ইমানলৈকে কি ওলাল আমাৰ যে 1900 তো ওলাল 1 বুলি ওকে নাৰছতে এটো আমি পালো 49 + 12 1901 পৰা 1949 লৈকে আৰু এটা 1 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে আমাৰ 26 দিন হয় 26 দিন ডিভাইডেড বাই 7 7 3 গুণ 21 ৰিমাইন্ডাৰ থাকিলে 5 এটা টোটাল আমাৰ কিমান ৰিমাইন্ডাৰ পালো আমি প্ৰথম এইটো পালো 0 ইয়াত 0 লিখিলো এটো 1 লিখিলো ইয়াত 1 লিখিলো 49 পালো প্লাস 12 পালো ওকে লাস্ট পালো 5 একিটা প্লাস কৰিলে আমি পালো 67 divided by 7 is equal to 4 reminder okay so 4 reminder মানে আমাৰ 4 মানে হৈছে আমাৰ কি 0 মানে সানডে okay so আমাৰ মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে okay 4 মানে আমাৰ থাৰ্সডে okay so আমাৰ ডেৰ কোড গেটা মনত ৰাখিব লাগিব সানডে মানে 0 স্যাটাৰডে মানে 6 তেনেকৈ আমাৰ ইয়াৰৰ যেটো অড নাম্বাৰ হেতু মনত ৰাখিব লাগিব okay so এটো ফুল কনসেপ্ট মই খুব শৰ্ট দুইটা ভিডিওতে বুজাই দিছো ক্যালেন্ডাৰৰ এইখিনি জানিলে এনাফ ফৰ CSAT because ইয়াতকেও বেছি ক্ৰিটিকেল কোৱেশ্চন আই থিংক দিব নালাগে বিকজ মেথছৰ ডাইৰেক্ট পেপাৰ নহয় CSAT হয় তাত বিভিন্ন লজিক্যালি কিছুমান কোৱেশ্চন সুধিব ওকে এইখিনি জানিলে এনাফ এক্সামৰ আগত ৰিভিজনৰ কাৰণে চাই থাকিব ষ্টাডি স্মাৰ্ট চেনেল আৰু কাৰোবাক যদি লাগে এইটো পিডিএফৰ কাৰণে মোক কন্টাক্ট কৰি ল'ব পাৰে জাস্ট 25 रुपीसতে প্ৰভাইড কৰিছো যাতে এফৰ্ডেবল হয় একেবাৰে এফৰ্ডেবল হয় আৰু যাতে হেল্প হয় এক্সামৰ আগত মেইনলি থ্যাংক ইউ